न ভালকে ভালকে ओह यार यार ये कितनी औसम है यार। নমস্কাৰ বন্ধুসকল স্বাগতম জনাইছো অন্য এটা ভিডিঅ' সৈতে আমাৰ আড্ডা 1.0 নামৰ ইউটিউব চেনেলটোলৈ। আজি আমি উপস্থিত হৈছোঁ এই ঢকুৱাখানা চাৰিআলি ট্ৰেফিক পইণ্টৰ ওচৰতে। কেইজনমান ধুনীয়া ধুনীয়া ছোৱালী লগ পাইছোঁ। बड़ा हरामी हो बेटा। আমি তেওঁলোকক কিছুমান প্ৰশ্ন সুধিম। যদি তেওঁলোকে শুদ্ধ উত্তৰ দিব পাৰে তেতিয়াহ'লে প্ৰতিটো প্ৰশ্নতে 100 টকাকৈ লাভ কৰিব। আৰু যদি কেনেবাকৈ মাজতে ভুল উত্তৰ দিয়ে বা উত্তৰ দিবলৈ সক্ষম নহয় তেতিয়াহ'লে তেওঁলোকে আৰু 1 টকা নাপায়। বা তেওঁলোকে যদি আৰু মই এইটো পাছতে আৰু নেখেলোঁ বুলি যদি কৈ দিয়ে তেতিয়াহ'লে ইমানতে ৰখাই পিনি আমি যিমানটা কুৱেশ্যন হয় সিমানটো পইচা আমি দিম। चलो भाई देखो अब मैं क्या करता हूँ। আমি কিছুমান প্ৰশ্ন সুধিম। যদি আপুনি শুদ্ধ উত্তৰ দিব পাৰে তেতিয়াহ'লে আপুনি প্ৰতিটো প্ৰশ্নতে 100 টকাকৈ লাভ কৰি গৈ থাকিব। पैसा ही पैसा होगा। ঠিক আছে সুধো নহ'লে। এতিয়া প্ৰথম প্ৰশ্নটো হ'ল বৰ্তমান অসমৰ জিলা কেইখন? 31 31 অঁ actress yes হয় জানো? হয় 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 ঠিক আছে। তেওঁ 1 নম্বৰ প্ৰশ্নটো যেতিয়া শুদ্ধ উত্তৰ দিবলৈ সক্ষম হ'ল তেতিয়াহ'লে আমি এতিয়া ছেকেণ্ড প্ৰশ্নটোলৈ যাওঁ। এতিয়া বৰ্তমান অসমৰ মুখ্যমন্ত্ৰী কোন? হেমন্ত বিশ্ব শৰ্মা হিমন্ত বিশ্ব শৰ্মা ৰাইট। yeah right অঁ তেওঁ দুটা লাটত শুদ্ধ উত্তৰ দিবলৈ সক্ষম হ'ল। এতিয়া আমি 3 নম্বৰ প্ৰশ্নটোলৈ গৈ আছোঁ। 3 নম্বৰ প্ৰশ্নটো হ'ল শিৱদৌল কোনে নিৰ্মাণ কৰিছিলে? শিৱদৌল ভালকৈ ভাবি লওক। 300 টকাৰ কথা আছে। 300 টকাৰ কথা আছে। জয়ধ্বজ সিংহ আকৌ এবাৰ ভালকৈ ভাবি চাওক। হয় অশুদ্ধ উত্তৰ। শিৱদৌল নিৰ্মাণ কৰিছিলে ৰাণী অম্বিকা। আপুনিতো দুখ লগা বিষয়। এতিয়া 3 নম্বৰ প্ৰশ্নটো শুদ্ধ উত্তৰ দিব নোৱাৰিলে, নহ'লেতো 300 টকা লাভ কৰিলেহেঁতেন। বা আৰু এটা অপশ্যন আছিলে আপুনি 2 নম্বৰত আপুনি নেখেলোঁ বুলি কৈ দিয়া হ'লেও তেতিয়াহ'লেও 200 টকা লাভ কৰিলেহেঁতেন। এতিয়া কি কৰিম, দুখিত আমি। ঠিক আছে ধন্যবাদ। यहाँ में पिघल गया। ভাল বৰ্তমান আমি আহি এতিয়া ধুনীয়া বা এজনীক লগ পালোঁহি। আপোনাক আমি কিছুমান প্ৰশ্ন সুধিম। আপুনি সাজু আছেনে? ঠিক আছে ओह यार यार ये कितनी औसम है यार। শিৱদৌল কোনে নিৰ্মাণ কৰিছিলে? ৰাণী অম্বিকা চিয়'ৰ নে? চিয়'ৰ শুদ্ধ উত্তৰ। প্ৰথম প্ৰশ্নটো শুদ্ধ উত্তৰ দিছে তেওঁ। ছেকেণ্ড প্ৰশ্নটোলৈ যাব বিচাৰিছোঁ। তেওঁ যদি সাজু আছে, সাজুনে আপুনি? সাজু সাজু। বৰ্তমান অসমৰ ৰাজ্যপাল কোন? গোলাপ চন্দ্ৰ কাটাৰিয়া চিয়'ৰ। চিয়'ৰ তেওঁ এটাকৈ দুটা প্ৰশ্ন শুদ্ধ উত্তৰ দিবলৈ সক্ষম হৈছে। 3 নম্বৰ প্ৰশ্নটোলৈ যাব বিচাৰেনে? বিচাৰোঁ हाय हाय বিচাৰে। 3 নম্বৰ প্ৰশ্নটো হ'ল শংকৰদেৱৰ জন্ম কেতিয়া হৈছিলে? 1449 আহিন মাহৰ শুক্লা দশমীৰ দিনা বৰদোৱা নগাঁৱত। ऐसे में बड़ा सख्त लौंडा हूँ लेकिन यार यहाँ में पिघल गया। শুদ্ধ উত্তৰ। তেওঁ 3টাকে শুদ্ধ উত্তৰ দিবলৈ সক্ষম হৈছে। আপুনি সাজু আছেনে? সাজু আছোঁ 4 নম্বৰ প্ৰশ্নটো হ'ল ত্ৰিপুৰাৰ ৰাজধানী কি? আগৰতলা শুদ্ধ উত্তৰ নে? ভালকৈ ভাবি চাওক। 400 টকাৰ কথা আছে। আগৰতলাই হয় 4 নম্বৰ প্ৰশ্নটোতে শুদ্ধ উত্তৰ দিবলৈ সক্ষম হৈছে। 5 নম্বৰ প্ৰশ্নটোলৈ যাব বিচাৰেনে? নাই নালাগে আৰু ইমানতে ৰৈ দিলে। আৰু যদি শুদ্ধ উত্তৰ দি গৈ থাকে এতিয়া আপুনি যি ধৰণে ধুনীয়াকৈ এটাৰ পাছত এটা শুদ্ধ উত্তৰ দি গৈ আছে ঠিক তেনেধৰণে আমি যদি সুধি গৈ থাকোঁ তেনেহ'লে আৰু পইচা পাই গৈ থাকিব 100 টকাকৈ। আকৌ এবাৰ সুধিছোঁ, আপুনি এবাৰ ভালদৰে ভাবি চাই লওক। নাই হৈ যাব আৰু নালাগে হৈ যাব। ঠিক আছে বন্ধুসকল, আমি তেওঁ যেতিয়া 4টা প্ৰশ্নতে ৰৈ দিলে তেওঁক আমি 400 টকা দিব লাগিব। এয়া লওক আপোনাৰ প্ৰশ্ন শুদ্ধ উত্তৰ দিয়াৰ বাবদ 400 টকা। প্ৰথম প্ৰশ্নটো সুধিম, বৰ্তমান অসমৰ জিলা কেইখন? জিলা 31খন। আকৌ এবাৰ ভাবি চাওক হয়নে এইটো? 31খনেই হয় চিয়'ৰ।
শুদ্ধ উত্তৰ, এওঁ প্ৰথম প্ৰশ্নটো শুদ্ধ উত্তৰ দিব পাৰিলে, গতিকে এওঁ বৰ্তমান 100 টকা লাভ কৰিলে। এতিয়া আমি যাব বিচাৰিছোঁ ছেকেণ্ড কুৱেশ্যনটোলৈ। তেওঁ সুধিব বিচাৰোঁ শংকৰদেৱৰ জন্ম কেতিয়া হৈছিলে? 1449 চনত। চিয়'ৰ নে? চিয়'ৰ, নিশ্চিতভাৱে। শুদ্ধ উত্তৰ। बहुत ही सुंदर तरीके से आपने खेला। তেওঁ এটাকৈ দুটা কুৱেশ্যন লাটত শুদ্ধ উত্তৰ দিব সক্ষম হৈছে। তেওঁক আমি আকৌ যাব বিচাৰিম 3 নম্বৰ প্ৰশ্নটোলৈ। তেওঁ যদি যাব বিচাৰে তেতিয়াহ'লে আমি তেওঁক আকৌ সুধিম। 3 নম্বৰ কুৱেশ্যনটো সুধোনে? সোধক। তৃতীয় কুৱেশ্যনটো হ'ল শৰাইঘাটৰ যুদ্ধ কোন ৰজাৰ ৰাজত্বকালত হৈছিলে? উদয়াদিত্য সিংহ। চিয়'ৰ নে? নিশ্চিতভাৱে। এওঁ 3 নম্বৰ প্ৰশ্নটো শুদ্ধ উত্তৰ দিলে। এওঁ 300 টকা বৰ্তমানলৈকে লাভ কৰিছে। আৰু এওঁক আমি 4 নম্বৰ প্ৰশ্নটো সুধিব বিচাৰোঁ। তেওঁ যদি সাজু আছে তেতিয়াহ'লে আমি 4 নম্বৰ প্ৰশ্নটো সুধিম, যদি সাজু নাই তেতিয়াহ'লে আমি 3 নম্বৰতে ৰৈ দিম। আপুনি সাজুনে? বৰ্তমান সময়ত মোৰ বেলেগ কাম আছে, গতিকে মই এতিয়া কোৱাইট কৰিব বিচাৰিছোঁ। ঠিক আছে বন্ধুসকল, তেওঁক আমি 300 টকা দিম। এয়া লওক আপোনাৰ 300 টকা। তোমাৰ নামটো? কিষাণজ্যোতি দাস। কিষাণজ্যোতি দাস। ৰোলটো গম পালে কেনেকুৱা। তোমাক সুধিছোঁ প্ৰথম প্ৰশ্নটো, বৰ্তমান অসমৰ জিলা কেইখন? 33। 29। চিয়'ৰ? অঁ কিমান? 29 ক'লা? চিয়'ৰ নে? চিয়'ৰ। শুদ্ধ উত্তৰ। বৰ্তমান অসমৰ জিলা হ'ল 31খন। তোমাক প্ৰথম প্ৰশ্নটো সুধিছোঁ, ত্ৰিপুৰাৰ ৰাজধানী কি? ত্ৰিপুৰা আগৰতলা। আগৰতলা। চিয়'ৰ? চিয়'ৰ নে? ইম্ফল আছিলে নি? তুমি কোৱা যিটো তুমি যিটো কোৱা সেইটোতে আমি যদি ৰ'বলৈ কৈ দিয়া তেতিয়া তাতে ৰৈ দিম আমি। আগৰতলা। আগৰতলা। চিয়'ৰ? শুদ্ধ উত্তৰ। তেওঁ লাভ কৰিছে 100 টকা। আমি আকৌ ছেকেণ্ড কুৱেশ্যনলৈ যাব বিচাৰোঁ যদি তেওঁ সন্মতি হয়। শৰাইঘাটৰ যুদ্ধ কোন ৰজাৰ ৰাজত্বকালত হৈছিলে? এইটো গম নাপাওঁ। ভালকৈ ভাবি চোৱা। দুখিত, তেওঁ শুদ্ধ উত্তৰ দিব নোৱাৰিলে। বন্ধুসকল, নজনাটো ডাঙৰ কথা নহয়, জানিবলৈ ইচ্ছা কৰাটোহে ডাঙৰ কথা। আমি বহুত জেগা ঘূৰিলোঁ বৰ্তমানলৈকে, বহুত মানুহক লগ পালোঁ, তেওঁলোকে ইচ্ছা প্ৰকাশ নকৰে এনেধৰণে পাৰ্টিচিপেট কৰিবলৈ, আৰু তেওঁলোকে লাজ কৰে, ভয় কৰে। আৰু যিসকলে পাৰ্টিচিপেট কৰিছে তেওঁলোকলৈ অশেষ ধন্যবাদ। তেওঁলোকে কিছুমানে শুদ্ধ উত্তৰ দিব পাৰিছে, কিছুমানে নোৱাৰিছে যদিও আমাৰ লগত কিন্তু পাৰ্টিচিপেট কৰিছে, তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিলোঁ। আৰু যিসকলে মিছা বুলি ভাবিছে বা ভুৱা বুলি ভাবিছে তেওঁলোকক আমি কৈছোঁ, ভিডিঅ'টো ডিছক্ৰিপশ্যনত লিংক দিয়া হৈছে আমাৰ জিমেইল লিংকটোত, আমাক কণ্টেক্ট কৰিব আপোনালোকে যদি পাৰ্টিচিপেট কৰিব বিচাৰে। আৰু লোকেশ্যন হ'ল ঢকুৱাখানা, আৰু যদি ঢকুৱাখানা আশে পাশে হয় আপোনালোকে ইয়াত আমাৰ লগত কণ্টেক্ট কৰক জিমেইলত, আপোনালোকে পাৰ্টিচিপেট কৰিব পাৰিব। আৰু আপোনালোকে যিমান শুদ্ধ উত্তৰ দিব পাৰে সিমান টকা লৈ যাব পাৰিব। ধন্যবাদ।